পুৱাৰ কুঁৱলীও কিবা এটাতো কয়, সন্মুখৰ পথ বন্ধ হ'লেও তুমি আগুৱাই গৈ থাকা, তোমাৰ পথ তুমি নিজেই দেখা। নমস্কাৰ বন্ধুসকল, মই আদম ত্ৰিদীপ আপোনালোকৰ মাজলৈ এটা নতুন কাহিনীটো এজন মেকানিকজনৰ চাৰিচকীয়া গাড়ীৰ এটা ডাঙৰ গেৰেজ আছে। তেওঁ গেৰেজত ৩-৪জন কৰ্মচাৰী থাকে। তেওঁ ভায়েকো এজন ভাল মেকানিক। সকলো সুন্দৰভাৱে চলি আছে। গেৰেজৰ পইচাই ঘৰ ভাড়া, গেৰেজৰ ভাড়া, লগতে ৩-৪জন কৰ্মচাৰীক দৰমহা দিব পাৰে। সুন্দৰভাৱে তেওঁলোকৰ ইনকম হৈ আছে। সময় সলনি হ'ল, বিশ্বত কৰোণা মহামাৰী আহিল। লগে লগে লকডাউন আৰম্ভ হ'ল। গেৰেজ লাহে লাহে বন্ধ হ'বলৈ ধৰিলে। গেৰেজত কোনো গাড়ী নহা হ'ল, কোনো কেনিও যাব নোৱাৰা হ'ল। লাহে লাহে লকডাউন উঠাই লোৱা হ'ল, কিন্তু সিহঁতৰ গেৰেজত কোনো গাড়ী নহা হ'ল। ৰাতিপুৱা গেৰেজ খোলে, গধূলি গেৰেজ বন্ধ। গেৰেজত কোনো কাম নাই। এইদৰে দিন পাৰ হ'বলৈ ধৰিলে। এদিন এজন ল'ৰাই ৰাস্তাৰে আহি আছে। হঠাতে কাষত থকা কুঁহিয়াৰ পেৰা কুঁহিয়াৰ ৰস বিক্ৰী কৰি থকা এখন ঠেলা দেখা পালে। ল'ৰাজন ৰৈ চাই দেখিলে সেই কুঁহিয়াৰ ৰস বিকা মানুহজন অইন কোনো নহয়, সেই গেৰেজটোৰ মালিকজন, অৰ্থাৎ সেই গেৰেজটোৰ ডাঙৰ মেকানিক। তেওঁ মেকানিকজনক দেখি সুধিলে, আপুনি যে ইয়াত, আপোনাৰ গেৰেজৰ কাম কি হ'ল? আপুনি গেৰেজটো কি বন্ধ কৰি ৰাখিলে? তেতিয়া তেওঁ ক'লে, কি কৰিম, গেৰেজ ৰাতিপুৱা খোলোঁ, গধূলি বন্ধ কৰোঁ। গেৰেজত কোনো ইনকম নাই, চলিবতো লাগিবই, সেইকাৰণে মই এইটো কামেই কৰিছোঁ। ল'ৰাজনে সুধিলে, এইটো কামত আপুনি সুখীনে? মেকানিকজনে কৈছে, মই সুখী, ধুনীয়া মোৰ ইনকম হৈ আছে, ভালেই লাগিছে। আৰু আপোনাৰ ভাইটিয়ে এতিয়া কি কৰে? তেওঁ ক'লে, মোৰ ভাইটিয়ে এতিয়া ফুচকা আৰু কেঁচা চানা বিক্ৰী কৰে, ঠেলা লৈ যায়। সেয়া মোৰ ভাইটিও আহি আছে, ঠেলা লৈ আহি আছে। ভায়েকো আহি পালেহি তেনে সময়তে। ল'ৰাজনে ভায়েকক সুধিলে, আপুনি কি গেৰেজৰ কাম এৰি এতিয়া ঠেলাত কেঁচা চানা বিকিবলৈ আৰম্ভ কৰি দিলে? অঁ, কেঁচা চানা বিকিবলৈ আৰম্ভ কৰি দিলোঁ। আপোনাৰ কেনে এতিয়া? মোৰ ভাল, মই বহুত আনন্দ মনে কাম কৰিছোঁ, ইনকম মোৰ ভাল হৈছে, ঘৰ ধুনীয়াকৈ চলাই আছোঁ, ঘৰ ভাড়া দিছোঁ, পৰিয়াল চলাই আছোঁ। ল'ৰাজনে মানুহ দুজনৰ লগত কথা বতৰা পাতিলে আৰু তাৰ পৰা আঁতৰি আহিল। ল'ৰাজনে কিন্তু আঁতৰি আহি থাকোঁতে মনত এটা ভাৱ ওলালে, সঁচাকৈ মানুহকেইজন এটা গেৰেজৰ মালিক আছিল, কিন্তু আজি কেঁচা চানা আৰু কুঁহিয়াৰ ৰস বিক্ৰী কৰিছে যদিও মানুহকেইজনৰ মনত কোনো দুখ ভাৱ নাই। তেওঁলোক বহুত আনন্দ মনে ব্যৱসায়টো আৰম্ভ কৰিছে। ল'ৰাজনে ইয়াৰ পৰা এইটো বুজি পাইছে যে যিয়ে কাম কৰা নাযাওক, কামত কোনো সৰু ডাঙৰ নাথাকে, আৰু কাম কৰিলে সদায় আনন্দ মনেৰে কৰিব লাগে, তেতিয়াহে সফল হোৱা যায়। বন্ধুসকল, কাহিনীটো সৰু, কিন্তু কাহিনীটোৰ পৰা আমি ইয়াকে বুজিলোঁ যে সন্মুখৰ পথ যদি বন্ধ হৈ যায়, তাৰ কাষত কিন্তু আৰু এটা পথে আমাৰ বাবে অপেক্ষা কৰে। আমি কিন্তু সেই পথটো বাচিব জানিব লাগিব, আৰু সেই পথেৰে গতি কৰি গ'লে আমি এদিন নিশ্চয় সফল হ'ম। কোনোদিন কাৰো বাবে পথ বন্ধ হৈ নাযায়। পথ এটা বন্ধ হয়, কিন্তু তাৰ কাষত 2টা 3টা বা এটা হ'লেও পথ খোলা থাকে। আমি সেই পথটো অনুসন্ধান কৰিব নাজানো, মাথো বন্ধ হোৱা পথটোৰ সন্মুখলৈ চাই আমি নিজকে দুখ প্ৰকাশ কৰোঁ আৰু ভাগি পৰোঁ হতাশাত। কি হ'ব এতিয়া, আমাৰ ভৱিষ্যত কি কৰিম? সেইটো নহয়, আমি এটা পথ বন্ধ হ'লে আনটো পথ অনুসন্ধান কৰি উলিয়াব লাগিব, কোনটো পথেৰে গ'লে আমি সফল হ'ম। আৰু যিয়ে কাম নকৰোঁ লাগে, আমি সেই কামটোত সদায় আনন্দ মনেৰে কৰিব লাগিব, তেতিয়া আমি এদিন সফল হ'ম আৰু হ'মেই। ধন্যবাদ।